আপোনালোকে দেওঘৰত আহিছেনে বাৰু? দেওঘৰত আহিব, মনৰ আশাপূৰ হ'ব। দেওঘৰ আৰু আপোনালোকক দেখাই থাকিম, দেওঘৰ চাই থাকিব। ইয়াতে সকলো ভক্তৰে চাকি জ্বলাব পাৰে, মানে আগতে মন্দিৰতে দিছিলে, এতিয়া মানে মানুহ ভিৰ হোৱাৰ কাৰণে নিদিয়া হ'ল। আৰু আমাৰ ল'ৰাই এডাল ফিটা বান্ধিছিলে মনৰ আশা পূৰ হ'বলৈ, তাৰ মনৰ আশাটো পূৰ হ'ল। এইজনাই হৈছে সেই জৰি গছজোপা, তাতে আমাৰ ল'ৰাই এডাল ফিটা বান্ধিছিলে। মনৰ আশা পূৰ হোৱাৰ কাৰণে আজি ফিটাডাল খুলিবলৈ আহিছে। ইয়াতো এভাগ মন্দিৰ আছে, তাতো ৰাইজে চাকি জ্বলাব পাৰে। তাতে আমাৰ ল'ৰাই সেৱা এটা কৰিলে, অৰিহণা এটা দি চাকি বন্তি নজ্বলালেও ভগৱানক সেৱা ল'ব পাৰি। এয়া আকৌ ফটো মৰা দৰ্শকসকল দেই। ফটো মৰা আকৌ মানুহ নুগুচেই, কাৰণ ফিটাবোৰৰ কাৰণে ধুনীয়া লাগে যে। এতিয়া সাপোৰ হ'ল, এতিয়া বান্ধিছেহে দেই। মই আকৌ ভাবিলোঁ মোৰ মানে নেটেই নাই, সেইবাবে এনেকৈ ভিডিঅ' এটা বনাই থওঁ, পাছত গানত দি আপলোড কৰিব পাৰিম। এইজনে হৈছে মেইন প্ৰভুজন, যাক নেকি এই ভাগৰ পৰাই মন্দিৰভাগ বনোৱা হৈছিল।